হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু জংগল ব্লগ। আজি জংগল ব্লগ চেনেললৈ বহুত দিনৰ মূৰত এটা ভিডিঅ' লৈ আহিছোঁ। বহুত দিন ভিডিঅ' বনোৱা নাই, অফ হৈ আছিলে। কাৰণ ইউটিউবত ভিডিঅ' বনোৱাটো ইমান সহজ কথা নহয়। মানে যিকোনো ভিডিঅ' আপলোড কৰিব মই নিবিচাৰোঁ। কাৰণ আজিকালি বহুত ইউটিউবাৰ এভেইলেবল ওলাই গৈছে, বিভিন্ন ধৰণৰ ইউটিউব চেনেল খুলিছে। মানুহে ইউটিউবাৰ বুলি ক'লে এনেই বিশেষ বুজি নাপায়। বিভিন্ন ধৰণৰ চেনেল বনাব পাৰে নিজৰ কণ্টেণ্টৰ ওপৰত, নিজৰ অভিজ্ঞতাৰ ওপৰত। মই ভাবোঁ ইউটিউব চেনেল খুলিবলৈ নিজকে বহুত টেলেণ্ট দৰকাৰ। কাৰণ টেলেণ্ট কোনো এটা যদি নিজৰ ব্যক্তিগত টেলেণ্ট নাথাকে, তেতিয়া মই ভাবোঁ ইউটিউবত আগবাঢ়িব নোৱাৰে। কাৰণ ব্লগিং চেনেল খুলি ইমান ফটককৈ কোনোৱে আগবাঢ়ি যাব নোৱাৰে। কাৰণ আজিকালি এভেইলেবল ব্লগাৰ একেবাৰে সহজ কাম হৈ পৰিছে ইউটিউব ব্লগ চেনেল খুলিবলৈ। সেইটো কাৰণে এভেইলেবল ইউটিউবাৰ য'ত ত'ত ওলাই গৈছে। প্ৰত্যেকখন গাঁৱতে ইউটিউবাৰ ওলাইছে 4-5জন। মই ভাবোঁ ইউটিউব খুলিবলৈ এটা টেলেণ্ট দৰকাৰ। নিজকে যিকোনো এটা প্ৰতিভা থাকিব লাগে। আপোনাৰ যদি যিকোনো প্ৰতিভা আপোনাৰ আছে, ডেন্সতেই হওক, গান গোৱাৰ ক্ষেত্ৰতেই হওক, বা এজন ভাল স্পৰ্ট গেমেই হওক, যিকোনো যদি এটা আপোনাৰ প্ৰতিভা থাকে, তেতিয়াহে আপুনি খুব সহজতে আগবাঢ়িব পাৰিব আৰু আপোনাক মানুহে চিনি পাব। কাৰণ টেলেণ্টটো বহুত দৰকাৰ মানুহক। আৰু মইনো কি ক'ম, মোৰো যিটো টেলেণ্টৰ ওপৰত চেনেলটো খুলিছোঁ, তাৰ ইমান ভিডিঅ' বনোৱা হোৱা নাই। শিকিবলৈ আৰু বহুত আছে, শিকি আছোঁ। আৰু সেইটো কাৰণে লগত মানে ব্লগিঙো কিছুমান বনাবলগীয়া হয়। আৰু ফ্ৰেণ্ডছ, সেইবিলাক বাদ দিয়া, সেইটো কথা মোৰ পৰা কথা নহয়, সকলোৱে জানে। কাৰণ বহুতে চেনেল খুলিছে ইউটিউবত আৰু বহুতে বাদ দি দিছে। কাৰণ ইমান সহজ কথা নহয়, ভিডিঅ' বনাবলৈ বহুত কষ্ট কৰিবলগীয়া হয়। আৰু বহুত ইউটিউবাৰ যিটো চখত চেনেল খোলে, কিন্তু সেইটো সম্পূৰ্ণ কৰিব নোৱাৰে। কাৰণ প্ৰথম পৰ্যায়ত আগবাঢ়িবলৈ বহুত কষ্ট, ইমান সহজ নহয়। ফ্ৰেণ্ডছ, মই এতিয়া আহি আছোঁ, এইটো জেগাটোৰ নাম কি, চাপৰিত। জেগাটোৰ নাম হৈছে দিৱানা চাপৰি। ইয়াত বহুত য'ত ত'ত বগৰী গছে এভেইলেবল। কাশ্মীৰত যেনেকৈ আপেল গছ য'ত ত'ত গজি থাকে, তেনেকৈ ইয়াত হাজাৰ লাখৰ ওপৰত বগৰী আছে। মই বগৰী তলি আহি দেখুৱাই দিছোঁ। কাৰণ এতিয়া বগৰী ছিজনটো কৰিছে আৰু এই গছবিলাক টকলা হৈ গৈছে, বগৰী নাইকিয়া হৈ গৈছে। তথাপিতো বহুত বগৰী আছে। বিভিন্ন ধৰণৰ মানুহ আহি থাকে বহুত দূৰৰ পৰা বগৰী নিবৰ কাৰণে। এভেইলেবল কোম্পানী গাড়ীও আহে ইয়ালৈ বগৰী নিবলৈ। কাৰণ আপুনি ট্ৰেইনত গ'লে দেখিব, যিবিলাক বগৰী পেকিং কৰি বেচে, প্ৰায় সেনেকুৱা ফাৰ্মবিলাকৰ পৰা লৈ যায়। এইটো ফাৰ্ম নহয়, চাপৰি জেগা, এনেই গজি আছে। কিন্তু আমাৰ ফাৰ্ম হিচাপত ৰখা নাই, কোনে ইয়াক ইমান প্ৰতিপালন নকৰে, এনেই গজি থাকে। পাৰিলে কিছুমানক কাটিয়ে দিয়ে, ইমান এভেইলেবল। সেইটো কাৰণে আমাৰ ইয়াত মূল্য মানুহে বুজি নাপায়। কাৰণ হয়নো বাহিৰা কোম্পানী গাড়ী আহি ইয়াৰ পৰা বহুত হাজাৰ টন বগৰী লৈ যায়। কিন্তু আমাৰ মানুহে নাজানে ইয়াত বগৰীবিলাক এনেই আৰু খাবৰ কাৰণে গৰমকালি খাবলৈ অলপ শুকুৱাই লয় মানে বছ। মইতো বগৰী গছবিলাক দেখুৱাই আছোঁ। এনেকুৱা ক'তো ইমান বগৰী গছ দেখিবলৈ নাপাব। বহুত জেগাত আছে কিন্তু বগৰী ক'ৰবাত এজোপা দুজোপা তেনেকৈ থাকিব। কোনোবাই যদি আহি থয় বা কোনোবাই ৰুৱে, পুলি ৰোৱা হ'লে তেনেকুৱা কিছুমান থাকিব। আৰু আমাৰ ইয়াততো এভেইলেবল। কাৰণ এজোপা বগৰী গুটি লাগিবলৈ বহুত বছৰ লাগে, 7-8 বছৰ লাগে। অকণমান জোপোহা হ'বলৈ খোৱালৈকে বহুত বছৰ লাগি যায়। 12-13 বছৰ লাগে এজোপা বগৰী সম্পূৰ্ণ লাগিবলৈ। আৰু এইবিলাক মই যিবোৰ এতিয়া দেখুৱাম একেবাৰে ওচৰৰ পৰা। আৰু এইবিলাক এনেকুৱা পৰা বগৰী লাগি যায় আৰু। কাৰণ ইয়াৰ বয়স ইমান হোৱা নাই চাগে, খুব বেছি 7 বছৰ 5 বছৰ এনেকুৱা হৈছে। তলৰ পৰাই লাগি যায়, সম্পূৰ্ণ লাগিবলৈ তাৰ বহুত টাইম আছে। অকণে বেছি